Hi friends, আজিৰ ভিডিঅ'টোত মই কম সময়ৰ ভিতৰত বনাই খাব পৰা এখন মচুৰ দাইলৰ তৰকা বনাম আৰু এই তৰকাখন আমি ভাত আৰু ৰুটি দুটাৰ লগতে খাব পাৰো। তেনেহলে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই মচুৰ দাইল লৈছো আৰু ইয়াত দিবৰ বাবে মই এটা আলু এনেকৈ সৰু সৰুকৈ কাটি লৈছো। এতিয়া মই দাইলখিনি ভালদৰে ধুই লৈ আলুখিনিৰ সৈতে অকমান বইল কৰি লম। এইখিনি মোৰ বইল কৰি লোৱা হৈ গৈছে। এতিয়া মই গেছত কেৰাহীটো উঠাই দিছো। কেৰাহীটোত অকমান তেল দি লম। আৰু ইয়াত মই সৰিয়হ দিছো। জিৰা দিছো আৰু এটা কেঁচা জলকীয়া। আৰু মই ইয়াত নৰসিংহ পাত দিছো। এইখিনি অকমান ভজা হোৱাৰ পিছত মই এটা পাত্ৰত এইখিনি নমাই থম। এতিয়া মই কেৰাহীটোত তেল দিছো, গৰম মছলা দিছো, শুকান জলকীয়া আৰু কেঁচা জলকীয়া দিছো। এতিয়া মই ইয়াত পিয়াজ দিছো। এতিয়া মই ইয়াত আদা নহৰু পেষ্ট এটা দিছো। আধা চামুচ জিৰাৰ গুড়ি দিছো। আধা চামুচ ধনিয়াৰ গুড়ি, অকমান হালধি, এইখিনি অকমান ভজা হোৱাৰ পিছত মই বইল কৰি থোৱা মচুৰ দাইলখিনি দিছো। এতিয়া মই ইয়াত অকমান নিমখ দিছো। এইখিনি ভজা মোৰ হৈ গৈছে। ইয়াত মই অকমান পানী দিম। এতিয়া মোৰ এইখিনি হৈ গৈছে, মই নমাই থম। এতিয়া মই নৰসিংহ পাতৰ সৈতে গৰম কৰি লোৱা তেলখিনি ইয়াৰ ওপৰত দি দিম। এয়া মোৰ মচুৰ দাইলৰ তৰকাখন হৈ গৈছে। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।